নিবনুৱাৰ মুখত হাঁহি বিৰিঙাই মুখ্যমন্ত্ৰীয়ে দিলে নতুন নিযুক্তিৰ বতৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব ৩৫,০০০ নতুন চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া ফেচবুক লাইভ কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে একে সময়তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে আৰক্ষী আৰু শিক্ষকৰ নিযুক্তিৰ পৰীক্ষাৰ দিনও সোমবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ কৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন চমুকৈ ADRE শিক্ষক নিযুক্তি আৰু অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে ADRE পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে এইদৰে ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব এইবাৰ তৃতীয় বৰ্গৰ পৰীক্ষা অসম লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিৰে হোৱাৰ কথা নিশ্চিত কৰিলে মুখ্যমন্ত্ৰীয়ে মুঠ ৭,৬০০টা পদৰ বাবে হ'ব নিযুক্তি পৰীক্ষা একেদৰে চতুৰ্থ বৰ্গৰ ৫,০০০ পদৰ বাবে হ'বলগীয়া পৰীক্ষাৰ দিন ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে পৰীক্ষাৰ প্ৰক্ৰিয়াটোৰ বিষয়ে ক'লে এইদৰে গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব